এখন গাঁৱৰ বন্ধুৰ কথা। বন্ধুজন আহিছিল আমাৰ ঘৰলৈ ফুৰিবলৈ আৰু বন্ধুজনৰ লগত যেতিয়া কথা পাতিলোঁ, কথা পতাৰ পাছত বন্ধুজনে তেওঁৰ প্ৰেমিকাৰ কথা ক'বলৈ ধৰিলে আৰু বন্ধুজনে মোক সুধিলে যে বন্ধুৰ লগত প্ৰেম বিবাহৰ পিছত মোৰ গাঁৱলৈ ঘূৰি আহিছিল প্ৰেমিকা। কি কৰিম বুলি বন্ধুজনে মোক সুধিছিল কিন্তু মই তেওঁক ক'লো যে এইবোৰ কথা এতিয়া পাহৰি যাওক। এইবোৰ কথা পাহৰি গৈ আপুনি পৰিয়ালৰ কথা চিন্তা কৰক, পিতৃ মাতৃৰ যত্ন লওক, ভৱিষ্যত পত্নীৰ সৈতে নিজৰ ঘৰখন সংস্থাপন কৰাৰ কথা চিন্তা কৰক। চাওক, আমালোকে সৰু থাকোতে এয়া আমালোকে বহুতো সৰু সুৰা বাল্য বন্ধুৰ লগত আমালোকে দিন কটাইছিলোঁ। তাৰ পাছত আমালোকে স্কুলীয়া জীৱন আৰম্ভ কৰিলোঁ। স্কুলীয়া জীৱন আৰম্ভ কৰাৰ পাছত যেতিয়া আমালোকে কলেজৰ জীৱনলৈ যাওঁ, তেতিয়া এনেকুৱা হয় যে আমালোকে সেই স্কুলীয়া জীৱনৰ বন্ধু বা বান্ধৱীসকলক আমালোকে পাহৰি যাওঁ। আৰু যেতিয়া আমালোকৰ সেই কলেজ আমালোকৰ সম্পূৰ্ণ হৈ যায়, সম্পূৰ্ণ হৈ যোৱাৰ পাছত আমালোকে নিজে নিজে চব বেলেগ বেলেগ ফালে আমালোকে গুচি যাওঁ, নিজৰ নিজৰ কৰ্মজীৱনৰ বাবে আগবাঢ়ি যাওঁ। তেতিয়া কি হয়, আমালোকে কলেজৰ যিখিনি বন্ধু বা বান্ধৱী আছিলে তেওঁলোককো আমালোকে পাহৰি যাওঁ। এইটো স্বাভাৱিক। লগ পোৱা আৰু পৃথক হোৱাটো স্বাভাৱিক। সেইকাৰণে কি হ'ল, সময় নষ্ট কৰিব নালাগে। আপুনি আপুনি ভাবক যে আপোনাৰ প্ৰেমিকা এটা চুপাৰী, তামোল বুলি বিবেচনা কৰক। তাইক এজন ব্যক্তিয়ে চুপিছিল। এতিয়া চুহি লোৱা চুপাৰীটো আপুনি আৰু খাবলৈ চেষ্টা নকৰিব, এইটো বেয়া। চুহি লোৱা চুপাৰীটোলৈ আপুনি আৰু নাচাব, কাৰণ আপোনাৰ ইয়াত আৰু কোনো কাম নাই, হয়নে নহয়? এই বিষয়টোলৈ আপোনালোকৰ কি মন্তব্য কমেণ্ট বক্সত নিশ্চয় জনাব। ধন্যবাদ।